নমস্কাৰ সকলোলৈকে আশা কৰিছোঁ সকলো ভালে আছে আজি ভাবিলোঁ অতি কম সময়তে সহজতে বনাব পৰা এক আঞ্জা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ বলকচোন তেনেহ'লে আগলৈকে চাওঁ কি বনালোঁ মই ইফালে মই ল'লোঁ মচুৰ দাইলখিনিত মই পানী দিলোঁ আৰু দিলোঁ জলকীয়া আৰু এয়া দিলোঁ মই পিঁয়াজ দিলোঁ অলপ সময় উতলিবলৈ দিলোঁ যেতিয়া উতল আহিব তাৰপিছত এই বগা যিখিনি ফেন আহিছিলে সেই ফেনখিনি মই অঁতৰাই ল'লোঁ এনেধৰণে যিমান দূৰলৈকে সম্ভৱ হয় ইমান দূৰলৈকে মই এয়া এনেধৰণে ফেনখিনি অঁতৰাই দিলোঁ এয়া অঁতৰাৰ পিছত পানীখিনি অলপ সময়ৰ পিছত শুকাই গ'ল দাইলখিনি প্ৰায় সিজিলে তাৰপিছত মই হেতা এখনেৰে এনেধৰণে মই মেছ কৰি ল'লোঁ যেতিয়ালৈকে পানীখিনি সম্পূৰ্ণ শুকাই নাযায় তেতিয়ালৈকে মই এনেধৰণে মেছ কৰি লৈ সিজিব দিলোঁ তাৰপিছত এয়া সিজিলে পানীখিনিও নাইকিয়া হ'ল তাৰপিছত এনেধৰণে লৰাই মেলি লৈ এটা পাত্ৰত মই তাৰপৰা অঁতৰাই থৈ ঠাণ্ডা হ'ব দিলোঁ এইফালে মই অন্য এখন কেৰাহী লৈ তাত মই দিলোঁ মিঠাতেলখিনি সামান্য গৰম হোৱালৈকে ৰ'লোঁ তাৰপিছত তাত দিলোঁ এয়া কাটি থৈ লৈছিলোঁ মই ইফালে পিঁয়াজখিনি মই তাত দি দিলোঁ পিঁয়াজখিনি অলপ সময় এনেধৰণে ভাজি ল'লোঁ অকণমান ৰঙচুৱা হোৱালৈকে তাৰপিছত তাত মই এয়া দিলোঁ অকণমান চপ কৰি লোৱা এয়া নহৰু দি লোৱাৰ পিছত মই আকৌ দিলোঁ এয়া জলকীয়া আপোনালোকে যদি জ্বলা খায় তেনেহ'লে দিব আৰু এয়া মই জলকীয়া দি অলপ সময় ভাজি ল'লোঁ গল্ডেন ব্ৰাউন এয়া হোৱালৈকে অলপ ৰঙচুৱালৈকে ভাজি ল'লোঁ তাৰপৰা মই দিলোঁ বিলাহী মই লৈছিলোঁ মিডিয়াম চাইজৰ 2টা বিলাহী লৈছিলোঁ সেয়া মই এয়া দি লৈ অলপ সময় লৰাই ল'লোঁ অলপ সময় সিজিব দিলোঁ দিয়াৰ পিছত তাত মই দিলোঁ তাৰপিছত অলপ সময় এনেধৰণে লৰাই লোৱাৰ পিছত যেতিয়ালৈকে প্ৰায় সিজিলে আৰু তেতিয়া মই তাত এয়া দিলোঁ ডিম মই লৈছিলোঁ ডিম 2টা মই এনেধৰণে এটা ডিমখিনি দি দিলোঁ অলপ সময় বিলাহীখিনি প্ৰায় 70% মান সিজাৰ পিছতে মই ডিম দি দিলোঁ আৰু যিমানটো প্ৰয়োজন হয় সিমানখিনি তাত মই দিলোঁ নিমখখিনি দি লৈ গোটেইখিনি ধুনীয়াকৈ লৰাই মেলি ল'লোঁ এয়া এনেধৰণে লৰালোঁ 2 মিনিট বা 3 মিনিটলৈকে লৰাই মেলি লৈ যেতিয়ালৈকে গোটেইখিনি মিহল খাই গ'ল তাৰপিছত মই যিখিনি দাইল লৈছিলোঁ অলপ আগত বইল কৰি লৈছিলোঁ মেছ কৰি থোৱা হৈছিলে সেই দাইলখিনি মই তাত মিহলাই দিলোঁ মিহলাই লৈ গোটেইখিনি এনেধৰণে মিহলাই ল'লোঁ প্ৰায় 2 মিনিটমান সময় এনেধৰণে মই কেৰাহীখনতে ভাজি ল'লোঁ কেতিয়াবা এনেধৰণেও বনাই খালে ভাল লাগে ৰাতিপুৱা অতি সহজতেও হৈ যায় আৰু খাবলৈও ভাল লাগে তাৰপিছত পানীখিনি যিমানটোলৈকে থাকে ইমানখিনিলৈকে এনেধৰণে ভাজি ল'লোঁ পানীখিনি যেতিয়া প্ৰায় শুকালে তাৰপিছত মই এয়া দিলোঁ ধনিয়া দিলে এনেও গোন্ধটো ভাল লাগে ইফালে মোৰ প্লেটত ৰেডি হৈ গ'ল আজি দাইল আৰু ডিম আৰু বিলাহী দি এখন আঞ্জা তাৰপিছত ওপৰতে মই দিলোঁ অকণ মিঠাতেল আপোনালোকে ইচ্ছা কৰিলে পিছত আকৌ অকণ ধনিয়াও দি দিব পাৰে মই ওপৰত পিছত অকণ ধনিয়া দি দিলোঁ কেতিয়াবা এনেধৰণে ৰাতিপুৱা ৰুটিৰ লগতো ছাৰ্ভ কৰিব পাৰে আপোনালোকে পুৰি চুৰিৰ লগতো কৰিব পাৰে খায়ো বিৰাট ভাল লাগে আৰু ঘৰত থকা বস্তুকেইটাই পটককৈ হৈ যায় ভিডিঅ'টো চাই কেনে পালে তেনেহ'লে জনাব আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ